ৰঙা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নতুন ভিডিঅ'বোৰ চাবলৈ বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে সবে ভালেই আছে। আমি বেংগলোৰ ফুৰাই আছোঁ আপোনালোকক। এতিয়া মই আৰু জাকিৰ গৈ আছোঁ বেংগলোৰ পেলেচলৈ। বেংগলোৰ পেলেচ এইটো ৱাডিয়াৰ ফেমিলি, মানে ৱাডিয়াৰ ৰয়েল ফেমিলিয়ে যেতিয়া কৰ্ণাটকাত ৰাজত্ব কৰিছিলে তেতিয়াই বনোৱা। এতিয়াৰ অ'নাৰ হৈছে মহাৰাণী প্ৰমাৱতী দেৱী ৱাডিয়াৰ। এই পেলেচটো বনোৱা হৈছিলে, ষ্টাৰ্ট কৰা হৈছিলে এপ্ৰিল 1874 আৰু শেষ হৈছিলে 1878। এইটো কেইদিনমান আগলৈকে চৰকাৰী আছিলে, চৰকাৰে এইটো নিয়ন্ত্ৰণ কৰিছে। কিন্তু কেইদিনমান আগত নহয়নে জাকি? কেইদিনমান আগত এইটো প্ৰাইভেটাইজেশ্যন কৰা হৈছে, ব্যক্তিগত খণ্ড এটা গতাই দিয়া হৈছে। আপোনালোকে যদিহে বেংগলোৰ আহি আছে এই পেলেচটো মিছ নকৰি। মই আপোনালোকক ভিতৰৰ দৃশ্য দেখুৱাব নোৱাৰিম চাগে, কাৰণ আমি যিমানখিনি জানিব পাৰিছোঁ এতিয়ালৈকে ভিতৰত ভিডিঅ'গ্ৰাফী এলাউড নহয় বুলি গম পাইছোঁ। তথাপিও আমি চেষ্টা কৰিম কিমানখিনি দেখুৱাব পাৰোঁ। বলকচোন, আমি গৈ আছোঁ। এতিয়া আমি পেলেচ ৰোডত আছোঁ। পেলেচ ৰোড হৈ আমি পেলেচলৈ যাম। হেল্ল' হাই, আমি আহি পাইছোঁহি বেংগলোৰ পেলেচ। হাই কোৱা। হেল্ল'। ইয়াতে বেংগলোৰত দুটা হেলমেট পিন্ধা মেণ্ডেটৰী। চ' আমি কিবাকৈ যোগাৰ কৰিছোঁ হেলমেট, বাইক।
হেল্ল' আমি আনফৰ্চুনেটলি আপোনালোকক ভিতৰৰখিনি দেখুৱাব নোৱাৰিলোঁ বেংগলোৰ পেলেচৰ কাৰণ ভিতৰত ভিডিঅ'গ্ৰাফী এলাউড নহয় বাহিৰত যিখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবলৈ আশা কৰিছোঁ আপোনালোকে ভাল পাব ইউনিটক আমাৰ নেক্সট লোকেশ্যনৰ কাৰণে আৰু আপোনালোকে যাতে একো এটা লোকেশ্যন মিছ নকৰে সেইটোৰ কাৰণে প্লিজ ছাবস্ক্ৰাইব বাটনত ক্লিক কৰক আৰু ছাইডত থকা বেল আইকনত ক্লিক কৰক যাতে আপুনি নটিফাই হৈ যায় যেতিয়াই আমাৰ নতুন ভিডিঅ' আপলোড হয় ঠিক আছে থেংক ইউ টেক কেয়াৰ যাকে কিবা ক'বা আজি মোৰ একদম মুড অফ একো ক'বলগীয়া নাই ভিতৰত সোমাব নোৱাৰিলোঁ কাৰণে তাকে মই ভিতৰত সোমাব নোৱাৰিলোঁ মোৰ এনেকুৱা লাগিছিলে যে ভিতৰত সোমাই কিবা এটা দেখুৱাম দৰ্শকক কিন্তু দেখুৱাব নোৱাৰিলোঁ তাৰ কাৰণে বেয়া লাগি আছে তো যিয়ে নহওক নেক্সট লোকেশ্যনত কিবা এটা ভাল দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনালোক ভালে থাকক বাই বাই Take টেক care. কেয়াৰ